হেল্ল' হলি মলি গাইছ আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল বিশ্বকৰ্মা পূজা। সকলোকে বিশ্বকৰ্মাৰ শুভেচ্ছা থাকিল। তো এতিয়া মই গাড়ীখন ধুম আৰু গাড়ীখন ওলাই লওঁ। গাড়ীখন ধুব লাগিব মজাকৈ। থৈ চাওক পুৰা ঘৰ সাৰি আছে, একদম ঘৰো চাফা কৰি আছে লাহে লাহে। এতিয়া ময়ো গাড়ীবিলাক ধুব লাগে। তো এতিয়া গাড়ীখন ধুই লওঁ, বাহিৰত ওলাই কিনে পুৰা একদম চিকচিকা কৰি দিওঁ গাড়ীখন। তো ভিডিঅ'টো আপোনালোকে লাষ্টলৈ চাই থাকিব, কি কৰোঁ কি নকৰোঁ চব দেখাম আপোনালোকক আজি। তো গাইছ মোৰ এতিয়া গাড়ীখন ধোৱা হৈ গ'ল, একদম চিকচিকাকৈ ধুলোঁ। এতিয়া গৰমত পুৰা একদম ঘামি গ'লো, অৱস্থা নাই। চাওক এতিয়া গাড়ী বনেট দৰ্জা একদম ডিকি খুলি থৈ দিছোঁ, একদম শুকাব দিছোঁ। মোজাকৈ পূজা দিব লাগিব। তো সেইকাৰণে এতিয়া স্কুটিখনো এতিয়া আছে, স্কুটিখনকো ধুব লাগিব। গাড়ীখন ধোৱা ইমান ভিডিঅ' নকৰিলোঁ আৰু কিনো চাব গাড়ী ধোৱা। তো এতিয়া স্কুটিখন ধুম, গাড়ীখন এতিয়া থৈ দিওঁ। ভিতৰতো একদম চাফা কৰি দিলোঁ, চিকচিকা কৰি দিলোঁ একদম। তো এতিয়া স্কুটিখন ধুব লাগে। তো স্কুটি এতিয়া মই পুৰা একদম গা ঠা ধুই আহি গ'লোঁ। একদম কি কয় গামচা আৰু গৰম গামচা পিন্ধি ল'লোঁ মজাকৈ পূজা দিবৰ কাৰণে। এতিয়া পুৰা পিন্ধিছোঁ, আপোনালোকক দেখাইছোঁ। এইটো চাওক পুৰা একদম গামচা ধুতি মাৰি পুৰা একদম ট্ৰেডিচনেল। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দেখাব অলপ ক'ত কি আমাৰ পূজা কৰি আছোঁ। তো লাইটটো অফ কৰি ল'লোঁ, এতিয়া গৈ আছোঁ। এইটো চাওক বাৰাণ্ডাতে মানে এনেকৈ চিম্পুল বিছনাচাদৰ পাৰি দিছে ৰ'দ নাহাৰ কাৰণে। আৰু এটা দাও কোঠাৰ এইবিলাক আছে, এইটো গাড়ী স্কুটি চাইকেল থৈ দিছোঁ। এতিয়া ভালকৈ লাইন কৰিব লাগিব আৰু। তো এতিয়া পূজা টুজা দিলোঁ। এতিয়া মই চাকি জ্বলাম আজি, মানে পাপাটো নাই, পাপা তাতে আছে, সেইকাৰণে আহিব পৰা নাই। তো আজি ময়ে কৰিব লাগিব, নহ'লে পাপা এনে কৰে, আজি ময়ে। তো এতিয়া চাকিটো জ্বলাই লওঁ। পূজাৰী আমাৰ ঘৰৰ। চাকিটো জ্বলি গ'ল, পৰি গৈছে মালাটো। ক'ত ফুটাই দিছোঁ, কিবা গাড়ীত ফুটাই দিবি যা। গাইছ আহক গাড়ীত ফুটাই দিওঁ। তো গাইছ মালা দেখিছে। তো গাইছ আমি কি কয় ফাৰ্ষ্ট আমাৰ মেইন সদস্য
কৃষ্ণ আই দে গ্ৰিলতে থ ভিতরে দে মাজত দে হয় যদি এটা কাম কৰ এখন গাইজ গাড়ীত মালা পিন্ধাৰ কোনো মতে সৰু সৰু মালা আনিছে নাজানো আৰু কিয় ইমান সৰু মালা আনিছে এতিয়া মোৰ স্কুটিখন মামাৰ স্কুটিখন মামাই দিছে মোক স্কুটিখন এখন মালা পিন্ধাই আছে য়েছ ধুনীয়া লাগিছে তো গাইস এতিয়া আমাৰ ঘৰৰ চবতকৈ সৰু মেম্বাৰ চাইকেলখনক এইখন কেনেকৈ বেছি কি মালা আনিছে ধূপ নিদিল তোৰ কিমান গাড়ীখনত দিয়ে গাড়ীখনতে দিয়ে নে ধূপ ক'ত গাইস আহক ইয়ার কি পূজা করো গাড়ি পূজা করো আরো রক্ষী আছে guys, já foto dia. Kami koi. Inge khura. Mau khura parim. Inge. Ji nutun nutun mahake nazane camera tai fele inge. Inge inge ইমান নাজানে তো ইয়াকো ফুটা এটা দিলো তো এবাৰ মোক ফুটা এটা দে আমলি আহি আছে দা নদূৰত যাওঁ হৈ গ'ল
ছায়া দিয়া দূৰ কৰা মায়া তো গাইস আমার একদম পূজা দিয়া হয়ে গেল পুরা একদম ভালকে। তো এতিয়া দাদাই লগ ধরছে আমার হাতে বেটলাইন আছে, বেটলাইনের তাতে গ্যারেজত পূজা হয়তো বহুত ডাঙরকে তাতে লগ ধরছে। তো এতিয়া কাপোৰটো চেঞ্জ কৰোঁ, এই কয় তাই অকল কুৰ্তা পিন্ধিব, তো কুৰ্তাটো পিন্ধো আপোনাৰ লগত দেখাম কেনেকুৱা পূজা হয়। তো মোৰ লগত আজিৰ দিনটো আপোনালোকে ঘূৰি যাওঁ। তো গাইস আমি আহি গ'লো বেটলাইনত, তাতে এটা লগৰ এই বুঢ়া মূৰ্তি আছে সেইটো মামা এটি এইবিলাক চব গাড়ী থানাৰ গোটেই একদম বেটলাইন থানাৰ গাড়ী একদম বুঢ়া। এইফালে বাহঁতৰ স্কুটিখন পূজা দি আছে। তো আজিলৈ এইখিনিয়ে, বাই বাই। নতুন ভিডিঅ'ত আপোনালোকক বাই বাই।